তোমাক কৰিছো Thank you. তোমাক কৰিছো Thank you. তোমাক কৰিছো Thank you. নমস্কাৰ আৰু স্বাগতম জনাইছোঁ সাগৰিকা গোস্বামী চেনেললৈ। আজি মই আপোনালোকক লৈ যাম জুবিনদাৰ প্ৰগ্ৰেমলৈ। জুবিনদাই তেওঁৰ সহযোগী শিল্পী তিনিগৰাকীৰ লগতে মোকোনো কি দিলে মঞ্চতে, তাকে চাবলৈ আপোনালোকক মই লৈ যাম এই প্ৰগ্ৰেমখনলৈ। আহকচোন আমি ইয়াৰ লগতে উপভোগ কৰোঁ জুবিনদাৰ সংগীতানুষ্ঠানো। Maya,
এই জানো জানো তোমার হিয়ার কথা চকুত মায়া জুবিন দাই জানো সেই সময়ত মোক কাণত কি ক'বলৈ আহিছিল এতিয়া মই মনতো পেলাব পৰা নাই কিন্তু সেই সময়ত মোৰ মাত বন্ধ হৈ গৈছিল ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আমি ভানুবা মেঘনা বা শতাব্দী বাৰ সংগীতানুষ্ঠান উপভোগ কৰি যাম লগতে জুবিন দাৰ সংগীতানুষ্ঠান উপভোগ কৰি যাম হয়নে নাই আৰু এটা বস্তু দিছো এটা বিস্কুট দিছো বিস্কুটটো বৰ টেষ্টি হয় বানু তোমাকো দিছো থেংক ইউ ধন্যবাদ এবার বিহু ভাল হৈছে ভাল বছৰ আৰু ভাল হ'ব বহুত কষ্ট মোৰ আকৌ বিহু হৈছে জুবিন দাৰ সংগীতানুষ্ঠানৰ কিছু অংশ মই এই ভিডিঅ'ৰ যোগেৰে আপোনালোকক দেখালোঁ পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকলৈ লৈ আহিবলৈ চেষ্টা কৰিম আপোনালোক সকলোৰে মৰমৰ আৰু এক ধেমালিৰ উৎসস্বৰূপ বহু বছৰ ধৰি সমাজত আদৰ লাভ কৰা বেহাৰবাৰী আউটপোষ্টৰ কে আৰু মোহনক তো এইখিনিতে আজিৰ ভিডিঅ'ৰ পৰা মই বিদায় লৈছোঁ আৰু যদিহে মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই কিয়নো জুবিন দাৰ প্ৰগ্ৰেম কাৰণ আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন দাৰ এই অনুষ্ঠান আপোনালোক সকলোৱে চোৱাৰ লগতে আনকো দেখাব বুলি আশা কৰি মই আজিৰ ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ